হাই ফ্ৰেণ্ডছ, আজি আমি মাছৰ মূৰৰ খাৰ বনাম বুলি ভাবিছোঁ। এয়া মাছৰ মূৰ, মই কেৰাহীত তেল গৰম দি থৈছিলোঁ। এয়া মাছৰ মূৰখিনি তেলত বহাই দিছোঁ। আপোনালোকেও খাই চাব এনেকৈ। এয়া মাছৰ মূৰখিনি বহাইছোঁ, দেখা পাইছে। তাতে নিমখ হালধি সানি থৈ দিছিলোঁ। এনেকুৱাকৈ ভাজি ল'ব আপোনালোকেও। সকলোৱে জানেই ভাজিবলৈ। এনেকৈও খাই চাবচোন কেনেকুৱা লাগে মাছৰ মাথাৰ খাৰ। এয়া চাওক, মোৰ মাছৰ মাথাখিনি ভজা হ'লে ইয়াত 2টা জলকীয়া দিব। মই খাৰত একো বিশেষ ব্যৱহাৰ নকৰোঁ। 2টা জলকীয়া দিছোঁ। এয়া নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত অলপমান লৰাই দিব, তাৰপিছত খাৰখিনি দিব। বেছি নালাগে, অলপমান খাৰ দিব, তাৰে পিছত অলপ পানী দি ল'ব। তাৰপিছত অলপমান উতলিবলৈ দিব। এয়া চাওক, মই খাৰখিনি উতলিবলৈ দিছোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱাকৈ খাই চাব। আপোনালোকে বহুত ভাল পাব, বহুত ভাল লাগে খাই। মই জলকীয়াকেইটা অলপমান ভাঙি দিছোঁ যাতে খাৰখনত জ্বলা হয়। গৰমত খাৰ খাই ভাল লাগে। আপোনালোকেও খাই চাবচোন, এনেকৈ বনাই খাব। বিশেষ একো নালাগে, মাত্ৰ 2টা জলকীয়াই দিব আৰু বেলেগ একো নিদিব। খাৰখিনি খাই বহুত টেষ্টি লাগে। আপোনালোকে খাইছে, কমেণ্ট কৰিব। থেংক ইউ।